গৰিমাবোৰ মুখলৈ এবাৰ চাওক অসমবাসী ৰাইজ গৰিমাবোৰ মুখলৈ এবাৰ চাওক আপোনালোকক কৰজোৰে হে ভগৱান হে কৃষ্ণ হে নিৰাকাৰ পৰমাত্মা জয় জুবিন দা জয় জুবিন দা হেমন্ত বিশ্ব শৰ্মা ঠেলামৰালৈ আহিছিলে ঠেলামৰাত মই ভকতৰ সাজত মোক এৰেষ্ট কৰিছে ঠেলামৰাৰ ৰছীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে কি এৰেষ্ট কৰে নেকি গুণ্ডা পুলিচ বহি ৰাখিছে নেকি বিজেপি চৰকাৰে ৰাতি 12টা বজাত মোক এৰি দিছে ঠেলামৰা থানাত মই পুৰা ভাল কথা দিছোঁ আজি উপায় নাপায় মই মাইকী মতা হৈ গাড়ী পকা চুলি পকা মই মাইকী হৈ আহিবলৈ বাধ্য হৈছোঁ সেই অসমবাসী ৰাইজ ন্যায় বিচাৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গৰ ন্যায় নাপালে ফাঁচি লৈ মৰি যাম জুবিন গাৰ্গৰ ন্যায় নাপালে ইলেকশ্যনৰ আগত যদি জুবিন গাৰ্গৰ ন্যায় নাপাওঁ ফাঁচি লৈ মৰি যাম হে ভগৱান সহায় কৰা বিজেপি চৰকাৰে হাতাও জয় জুবিন গাৰ্গ যদি বিজেপি চৰকাৰে ইলেকশ্যনৰ আগত জুবিন গাৰ্গৰ ন্যায় দিব পাৰে 100 বছৰলৈ হেমন্ত মামাক জীয়াই ৰাখি অসমবাসীয়ে জীয়াই ৰাখি 100 বছৰলৈ হেমন্ত মামাক জীয়াই ৰাখি জুবিন গাৰ্গৰ ন্যায় ইলেকশ্যনৰ আগত আমাক লাগিবই মতা মানুহক মহাভাৰতৰ শিখন দি সদায় দিলে মতা মানুহক মহাভাৰতৰ শিখন দি সদায় দিলে মই শিখন দি ওলাগা বড়ো বানক